Hello everyone, welcome to Gyan Panda. আশা কৰো তোমালোকৰ সকলোৰে ভাল আৰু তোমালোকে ৰেগুলাৰলি পঢ়া শুনা কৰি গৈছা নিজৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু মেট্ৰিক পৰীক্ষা তোমাৰ একদম ওচৰ আহি পাই গৈছেহি হয়নে সো নিজৰ পঢ়া শুনা ভালদৰে কৰি যাবা আৰু ৰেগুলাৰলি ৰিভিজনছ কৰি যাবা আৰু মাঘ বিহু আহি আছে সেই কাৰণে আমি জ্ঞান পাণ্ডাৰ ফালৰ পৰা এটা মাঘ বিহু অফাৰ লৈ আহিছো তোমালোকৰ কাৰণে আৰু তাৰ লগতে তোমাক আৰু তোমাৰ পৰিয়ালবৰ্গলৈ আমাৰ জ্ঞান পাণ্ডাৰ ফালৰ পৰা আমি মাঘ বিহুৰ শুভেচ্ছা যাচিলো So, আমি জানো মাঘ বিহু অফাৰটো লৈ আহিছো মাঘ বিহু অফাৰটো কি হয় এবাৰ আমি চাই লওঁ ঠিক আছে এই মাঘ বিহু অফাৰত তোমালোকে ক্লাছ 10 ৰ all subjects ঠিক আছে ক্লাছ 10 ৰ all subjects with all MCQ তোমালোকে only 490 rupees পাই যাবা কিহৰ লৈকে পাই যাবা ক্লাছ 10 ৰ all subjects আৰু all MCQ তোমালোকে 490 rupees মেট্ৰিক পৰীক্ষা লৈকে পাই যাবা ঠিক আছে এভৰিথিং ইন দা এপ মানে এপত যি আছে সকলোখিনি তোমালোকে পাই যাবা কিহৰ লৈকে মেট্ৰিক পৰীক্ষাৰ লৈকে ঠিক আছে হল সো অফাৰটো তোমালোকে কি পাবা সোৱা অফাৰটো তোমালোকে কি পাবা মই আকৌ এবাৰ এক্সপ্লেইন কৰি দিছো ঠিক আছে সো অফাৰটো তোমালোকে পাবা কি তোমালোকে পাবা কোৰ্স ভ্যালিডিটি থাকিব তোমাৰ কি মেট্ৰিক পৰীক্ষা 2025 লৈকে ঠিক আছে ম্যাথছ পাবা লগতে ম্যাথছৰ এমসিকিউ পাবা সায়েন্স পাবা সায়েন্সৰ এমসিকিউ পাবা ইংলিশ পাবা ইংলিশৰ এমসিকিউ পাবা আৰু লগতে কি পাবা ইংলিশ গ্ৰামাৰ পাবা এই গোটেইখিনি তোমালোকে পাবা only 490 rupees ঠিক আছে আৰু অফাৰটো হৈছে তোমাৰ এটা লিমিটেড অফাৰ কি অফাৰ এটা লিমিটেড অফাৰ সো দ্যাটস হোৱাই অফাৰটো তোমাৰ ভ্যালিড থাকিব কিহৰ লৈকে অফাৰ ভ্যালিড থাকিব তোমাৰ 16 Jan 2025 অৰ্থাৎ 16 জানুৱাৰী 2025 চনলৈকে অফাৰটো তোমাৰ ভ্যালিড থাকিব ঠিক আছে হল আৰু লগতে তোমালোকে এডিশনালি কি পাবা জানানে এডিশনালি তোমালোকে ম্যাথ সায়েন্স আৰু ইংলিশৰ যোনবোৰ স্যাম্পল পেপাৰ সেবাই নিজৰ অফিচিয়েল ৱেবসাইটত ৰিলিজ কৰিছিলে তাৰ তোমালোকে সলিউশনছও পাই যাবা এই গোটেইখিনি তোমালোকৰ ইনক্লুড থাকিব আৰু গোটেইখিনি তোমালোকে only কিমান ৰুপিজত পাবা only 490 ৰুপিজত পাই যাবা ঠিক আছে সো অফাৰত যদি তোমালোকে এডমিশন কৰিবলৈ হয় তেনেহলে তোমালোকে কি কৰিব লাগিব তেনেহলে তোমালোকে আমাৰ যোনটো হেল্পলাইন নাম্বাৰ আছে ঠিক আছে আমাৰ হেল্পলাইন নাম্বাৰটো কি 600047459 ঠিক আছে এটো যোনটো আমাৰ হেল্পলাইন নাম্বাৰ হয় এই হেল্পলাইন নাম্বাৰটো তোমালোকে ফোন কৰিলে হৈ যাব ঠিক আছে হল সো মই নাম্বাৰটো মাৰ্ক কৰি দিছো নাম্বাৰটো কি নাম্বাৰটো হৈছে 600047459 ঠিক আছে এই নাম্বাৰটো তোমালোকে ফোন কৰিলে হৈ যাব ঠিক আছে হল আৰু লগতে যেটো মেট্ৰিক পৰীক্ষা ওচৰ চাপি আহি পাইছেহি তোমালোকে নিজৰ পঢ়া শুনা ডেইলি কৰি যাবা ঠিক আছে লগতে মাঘ বিহু এনজয় কৰিবা নকৰাকে নাথাকিবা কিন্তু অলপ পঢ়া শুনাত বেছিকে ফোকাস কৰিবা আৰু টাইমলি ৰিভিজনছ কৰি যাবা যাতে পৰীক্ষাত গৈ একো ধৰণৰ প্ৰবলেমৰ তোমালোকে সন্মুখীন হ'ব নেলাগে থ্যাংক ইউ